যুদ্ধ লাগি আছে টেষ্টি কিমান এইটো গুড মৰ্নিং এভৰিৱান আৰু ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰিছোঁ ৰাতিপুৱা মানে এতিয়া 11টা বাজিলে এয়া বাচ্চা পাৰ্টিৰ লগত আৰু এতিয়া 11টা বাজিছে আৰু দিনটো কি কি কৰোঁ দেখাই গৈ থাকিম আৰু এয়া বহি আছে আমাৰ ৰুমত এই দুজনী আৰু আজি মানে ইমানে গৰম পৰিছে সেইকাৰণে কিছু এটা মানে তৰমুজ খাওঁ বুলি ভাবিছে এহেঁতকো খাবলৈ মাতিলেও বোলো একেলগে খাওঁ তৰমুজ এটা আৰু বাচ্চা পাৰ্টি আছোঁ কেনেকৈ চাইডত বহি লৈছোঁ এই গোটেইকেইটা এয়া কাটিব ওলাইছোঁ অকলে খাব ভাল নালাগে তাতে হাজবেণ্ডো দি গ'ল অকলে অকলে কি খাম আৰু মাতি দিলোঁ এই পোৱালিকেইটাৰ পৰা একো শুনা নাই চাগে আহিছোঁ ৱাটাৰমেলন খাইছে না আৰু এই কাটি ল'লোঁ এতিয়া আমি চবে খাম গলা নিমখ দি আছে আমাৰ নিমখ নালাগে আৰু এতিয়া মই কাটি আছোঁ ইয়াৰ ছজনা কাটি আছোঁ আৰু লগতে আজি মানে ছজনা আলু বিলাহী মাছ এনেকৈ খাম বুলি ভাবিছোঁ সেইকাৰণে এতিয়া কাটি আছোঁ আৰু লগৰ কেইজনীও গ'ল ৰুমত গ'ল সিহঁতে কাৰণ খানা বনাবলগীয়া এতিয়া মই এইখিনি কাটি লওঁ মানে হাজবেণ্ড অহালৈকে খানাটো বনাই ল'ব লাগিব নহয় দুপৰীয়া সাজটো আৰু এইখিনি আনিছিলোঁ মাৰ্কেটৰ পৰা মানে মই শাকটো আনিছোঁ কিন্তু মই শাকটো চিনি নাপাওঁ কি শাক হয় মানে এইটো আপোনালোকো দেখাই দিছোঁ এইটো কি শাক আপোনালোকে চিনি পায় যদি কমেণ্ট কৰিবচোন মোক সেইটো উৰিষ্যাতে পায় বোলে শাকটো এতিয়া মই মানে ভালকৈ চিনি নাপাওঁ কিন্তু তথাপিতো খাবৰ কাৰণে লৈ আহিলোঁ এনেকুৱা ভাজি পেলাই খাব লাগিব এনেকুৱা পাতটো আপোনালোকে চিনি পায় যদি কমেণ্ট কৰি জনাবচোন মোক এইটো কি শাক হয় মানে মই কিন্তু চিনি নাপাওঁ কিন্তু তথাপিতো খাম আৰু খোৱা বস্তু যিহেতু হাজবেণ্ডে ল'ব ক'লে সেইকাৰণে লৈ ল'লোঁ এইখিনি চব্জি চাফা কৰি লওঁ তাৰপিছত এইখিনি ভাজিম আৰু এইখিনি হ'ল বনাম গ্ৰেভি মাছৰ লগত আৰু ভিডিঅ'টো চাই থাকক দেখাই গৈ থাকিম আৰু এতিয়া মই মাছ ফ্ৰাই কৰি আছোঁ এইখিনি মাছ ফ্ৰাই কৰি আছোঁ আৰু এইখিনি মই বস্তুখিনি ৰেডি কৰি ল'লোঁ ছজনা তাৰপিছতে আলু আৰু টমেটো দুটা মানে বিলাহী দুটা কাটি লৈছোঁ আৰু এইখিনি হ'ল সৰিয়হৰ পেষ্ট বনাই লৈছোঁ মানে সৰিয়হো দিম বগা সৰিয়হৰ পেষ্ট আৰু আদা নহৰুৰ শুকান জলকীয়া তিনিটা লৈ লৈছোঁ এইখিনি পেষ্ট বনাই ল'ব লাগিব আৰু এইখিনি চব কাটি লোৱা হৈ গ'ল খালি পিঁয়াজটো কাটিবলৈ আছে পিঁয়াজটো কাটি ল'ম আজি মানে মাছৰ লগত এইখিনিয়ে বনাম মানে গ্ৰেভি টাইপ বনাম আৰু আপোনালোকে চাগে খাইছেই চাগে এনেকৈ বহুতে খাইছে আৰু খাই কিন্তু বহুতে টেষ্টি লাগে আৰু আজি ৰেচিপিটো নিদিওঁ যিহেতু উৎপাতকৈ বনাবলগীয়া হৈছে ন 12টা বাজিলে এতিয়া সেইকাৰণে আৰু যদি ৰেচিপিটো লাগে মোক কমেণ্ট কৰিব মই নেক্সট টাইম বনালে মানে ৰেচিপিটো দি দিম ধুনীয়াকৈ আৰু কোনে কোনে এনেকৈ খাই পাইছে প্লিজ কমেণ্ট কৰি জনাবচোন মইতো খাই বহুতেই ভাল পাওঁ তেনেহ'লে মই বনাই লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ আৰু ইয়াৰ আমাৰ চব্জি অলৰেডি হৈ গৈছে ৱাও কি ধুনীয়া গোন্ধ এটা আহিছে মাছ সৰিয়হৰ এয়া হৈ গৈছে নমাই দিম আৰু এতিয়া আৰু এইপিনে মই শাক কাটি থৈ দিছোঁ এইখিনি এতিয়া ভাজিম আৰু ভাতটো হৈ গ'ল আজি এনেকৈ খাম আৰু এয়া আৰু আহি গ'ল ডিউটিৰ পৰা এইপিনে ধুই দিয়া মুখখন ডিউটিৰ পৰা আহি গ'ল এতিয়া আমি খানা খাম তো বন্ধুসকল এতিয়া পাইছে সন্ধিয়া 6:30 আৰু জানে বিহুৰ বতৰত মন উখল পাখল এতিয়া যদি ঘৰত থাকিল হয় তেতিয়াহ'লে জানে দিনত খেল ধেমালি হ'ল হয় সন্ধিয়া হুঁচৰি তাৰোপৰি বিহু প্ৰগ্ৰামবিলাক হৈ থাকিলে হয় ইয়াতো চাবলৈ তেনেকুৱা একো নাপাওঁ তো সেইকাৰণে ভাবিছোঁ ওচৰতে মেলা লাগি আছে তালৈকে আমি গোটেইখিনি যাওঁ আগতে আপোনালোকক এটা ভিডিঅ'ত চাগে দেখাইছিলোঁ কিন্তু তেতিয়া সম্পূৰ্ণ মেলা বহা নাছিলে এতিয়া সম্পূৰ্ণ মেলা বহিলে যিহেতু তো মনটো অকণমান ভাল লগাবৰ কাৰণে বিহু বতৰ বুলি অকণমান মেলাকে চাই আহোঁ আৰু সকলোবিলাক আমাৰ ৰেডি হৈ গ'ল ইয়াত তৃষ্ণা আমাৰ ৰেডি হৈ আছে যাবৰ কাৰণে আৰু আমাৰ আইনো ৰেডি তো সোনকালে আমি তালৈ যাওঁ আৰু তাত গৈ আপোনালোকক লগ পাই আছোঁ আৰু আপোনালোকক মেলাখনো দেখাম কাৰণ এতিয়া মেলা ভালকৈ বহি গ'ল আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক এতিয়া আমি আহি পাই গ'লোহি মেলা আৰু আজি পুৰা বতাহ ধুমুহা হ'ল সেইকাৰণে আজি বহুত সেমেকা কোনটো আজি মানুহ বহুত কম ন কম মানে এতিয়া বতাহ ধুমুহা দি উঠিছেহে বহুত ডাঙৰ বতাহ ধুমুহা আহিছে গছ ভাঙি গৈছে নহ'লে ইয়াত মানুহ থাকিবলৈ জেগা নোহোৱা হৈ যায় কোৱাৰ্টাৰ ফ্ৰণ্টত গছ এডাল ভাঙি গৈছে আজি ইমান ডাঙৰ তো যেনে তেনে ওলাই আহিছোঁ এতিয়া টাইম পাই পেলাই ভাল লাগিছে ন ফুলকেইটা চাচোন ভাল লাগিছে আৰু এয়া তৃষ্ণাই দৰদাম কৰি আছে ফুল লৈ বোলে কিমান দাম কৈছে 1000 টকা এইকেইটা 800 1200 কৈছে 1200 আৰু দুটা যদি একেলগে লওঁ 1000 টকা 1200 1000 কিমান এইটো 350 মানে 350 আমাক কলেজা কি লাগিব কাৰ লাগিব বোলে আমাক কলেজা কাৰ ল'ব এখন ট্ৰেইনখনত উঠিবা নেকি আজিও একেই হ'ল আৰু বৰষুণ পৰিলে ধুমুহা হ'ল যে মানুহ কম সেইদিনাখন আহিবলৈ ইয়াত থাকিবলৈ জেগা নাই আৰু এডোখৰত আছে মেলা তাতো আপোনালোক লৈ যাম বাৰু এইখনত ৰ'ব নালাগে আৰু চিধা চিধি গৈ থাকিলে হ'ল বহুত ল'লা ৰখো নেকি कैसे भैया 100 चाओ 1200 टका की हो इधर लेदर का है कि लेदर का है ये पूरा हैंडीक्राफ्ट आइटम है इसको शांति निकेतन बोलते हैं अच्छा
ऑनलाइन में 2000 रुपये दाम है उसका। বেয়া লগা নাই ভাল লাগিছে হা एक बैच करना है ঐ বেয়া তুমি শিকি লোৱা তেতিয়াহে চলাব পাৰিবা ই নোৱাৰিব চলাব ইয়ে নাযায় দেখোন ই চলাব নাজানিব ললা চাওঁ এতিয়া হ'ল এতিয়াহে শান্তি তাৰ মেলাত অকণমান সময় থাকিলে এতিয়া মন্দিৰলৈ আহি গৈছোঁ পানী নমু কৰি দিয়া নমু কৈ দিয়া নেকি নমু পানী এতিয়া নাই দিয়া ভাল লাগিছে ন এইপিনে চুকা হনুমান এইপিনে বৰা হনুমান ভাল লাগিছে ন ধুনীয়া লাগিছে লাইটিং দিছে ন আহি গ'ল লেটকে আহিছে আমি সোনকালে আহিলোঁ এতিয়া একেলগে পূজা চাম আৰু এতিয়া আমাৰ ওচৰতে এইখিনিৰ পৰা এতিয়া যাওঁ আকৌ বেলেগতো মেলা আছে ইয়াৰ পৰা অকণমান দূৰত ইয়াৰ পৰা আৰু দূৰত মানে আৰু এখন মেলা আছে আমি তাত যাওঁ ন এতিয়া তাত যাওঁ ইয়াত চাই হৈ গ'ল তাত মানে খোৱা চব খাব পাৰি ন সেইকাৰণে তাত খামগৈ এতিয়া যাম ইয়াত চালোঁ তাত क्या लिया ये लिया है और कपड़ा कुछ नहीं लिया और कुछ नहीं लिया देखो यही लिया है बस আহি গ'লোঁ মেলা পাই গ'লোহি আৰু এখন মেলা বেছি ডাঙৰ আছে ন লাহে লাহে আহি গ'লোঁ আকৌ মেলা পাই গ'লো প্ৰথমতে কিবা এটা খাই লওঁ নেকি তাকে ভোক লাগিছে 8টা বাজিলে ন কিবা এটা খাই লওঁ ব'লা খাই লওঁ তাৰপিছত আকৌ মেলা চাম আপোনালোককো দেখাম মেলা কিবা এটা খাই লওঁ তাৰপিছত চাম চাই ভাগলৈ যাওঁ এইপিনে ইয়াতে গোটেই পৰিয়াল আমাৰ গোটেই পৰিয়াল গৈ আছে অসমৰ পৰিয়াল গৈ আছে আমাৰ জেণ্টছ পাৰ্টি আগে ঘূৰাই লৈ গ'লা আৰু লেডিজ পাৰ্টি পিছে গৈ আছোঁ আমি কি খোৱা খাই থাকা চবে খায়ে আছে চবে কিন্তু খানাৰ মেলা এখন খানাৰ মেলা সেইখন হ'ল বস্তুৰ মেলা এখন খানাৰ মেলা কি লৈছা পাপৰি চাট পাপৰি চাট 30 টকা এয়া 4টা কুপন এয়াচোন 30 টকা নোট নেকি ক'ত আছে পাপৰি চাট ইয়াতো হেৰি আছে আগত আছে ইয়াতো আছে পানীপুৰি পাপৰি চাট এয়া কি যুদ্ধ লাগি আছে এতিয়া পইচা ৰেডি হৈ আছে খাব লাগিব আৰু এইপিনে পূৰা ষ্টল পূৰা আপোনালোকে যি ইচ্ছা চব খাব পাৰে খালি কুপন দিলে হয় ইয়াত খালি অকল খোৱা বস্তুহে পোৱা যায় আৰু লৈ ল'লা খোৱা ষ্টাৰ্ট এতিয়া খাই লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ মেলাত আৰু আমাৰ এতিয়া পেট পূজা হৈ গ'ল একদম পানী চানী খাই আজৰি এতিয়া ধুনীয়াকৈ বস্তু চাম আৰু কি লওঁ আপোনালোকক দেখাম বেছি ল'বলগীয়া নাই মানে এটা বস্তু লওঁ আৰু আপোনালোকক দেখাম আহি যাওক ব'লা লৈ লওঁ ফটাফট বস্তু লৈ লওঁ ইয়াত কি আছে চাই লওঁ আৰু দেৰি হ'ল নহয় 9টা বাজি গ'লহি আৰু 9টা বাজিলে আৰু খাই বৈ থাকোঁতে 9টা বাজি গ'ল ব'লা ইয়াতে আহি ৰ'বহি হ'লহি বেছিকৈ এইটোতে আটকি যাওঁ বেগ চাই আছে 10 টকা দোকানত চালে পচন্দ হোৱা নাই এতিয়ালৈকে লচোন ঘূৰি আছোঁ পিছে লৈ হোৱাগৈ নাই नाज़े तू घर नहीं जाएगा आयन बोला घर जाएगा बोलने नहीं पूरा আমি তো গাঁও পেটটো ভাল নহ'ল মানে আৰু কিবা এটা খাব মন আছে বহুত গৈ খাম গৈ টাইম হ'ল পানীপুৰি ভাল লাগিছিল মানে কিটো এই পানীপুৰি খাই নেকি এতিয়া 10টা বাজিলে এতিয়া 10টাত পানীপুৰি খোৱা সময় নাই আৰু আকৌ আহি গ'লো এতিয়া ৰেষ্টুৰেণ্ট লেমন ৰেষ্টুৰেণ্ট এতিয়া ৰেষ্টুৰেণ্টত যাওঁ কি পাওঁ চাওঁচোন নৰ্মেল কিবা এটা খাম আৰু আমাৰ আহি গ'ল বিৰিয়ানী আমাৰ এটা হ'ব আহি গ'ল বিৰিয়ানী আমি খাব নাছিলোঁ তিনিটা বিৰিয়ানী অকল মোৰে আহি গ'ল আমাৰ চিকেন বিৰিয়ানী हम अंडा खाएंगे अंडा এতিয়া খাই লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ আমাৰ পইচা কি খাইছে আইচক্ৰীম আণ্ডা খাই যা টেষ্টি
টেষ্টি আৰু এতিয়া খাই পোৱা আমি বাহিৰত ওলাই আহিলোঁ আৰু এতিয়া চব ঘূৰা ঘূৰি যাওঁ এইপিনে একদম ৰাতি 10টা বাজিলে আৰু ৰাতি 10টা বাজিলে এতিয়া চব ৰুমলৈ যাওঁ আজি ভিডিঅ'টো কেনেকুৱা পালে খাই দেখ পুৰা একদম পকেট খালী ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু এটা নতুন লগৰ সৈতে আপোনালোকক আকৌ লগ পাম বাই বাই